ৰাজলক্ষ্মী থিয়েটাৰ থাকিব 23, 24, 25 আৰু 26 নৱেম্বৰ লখিমী পথাৰত। ইতিহাস থিয়েটাৰ থাকিব। হেল্ল' প্ৰিয়ন স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বৰ্তমান আছোঁ মানে আমি আমাৰ গাঁৱৰ হনুমান মন্দিৰটোত, মানে এইফালে আমাৰ এইটো হনুমান মন্দিৰ হয়, মানে আমাৰ গাঁৱৰ এই হনুমান জয়ন্তী যে এটা মিনি ব্লগ দিছিলোঁ মানে ইয়াতে হৈছিল। আৰু এইফালে মানে কাম কৰা মানুহ কিবা কাম কৰি আছে আৰু এইফালে মোৰ লগত আছে আমাৰ কৌশিক ভাই। আৰু আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'ত কৌশিক মানে আছে আগৰ পৰা, সেইটো কোৱা নাই, মানে মোৰ ভিডিঅ'ত দুটা মানুহ আহিছোঁ, দুখন বাইক আছে। এইফালে আমাৰ কৌশিকে এইখন লৈছে স্কুটিখন, হিটলাৰখন, আৰু এইফালে ওস্তাদখন। তো মানে দুয়োখন মোৰে হয়, কিন্তু বাট লৈ আহিছোঁ। কৌশিক কাৰণটো কওঁ। কাৰণটো এখন আমি ওস্তাদখন বিদায় দিম আজি। মানে হয় ঠিকে শুনিছে, ওস্তাদখন বিদায় দিম। হয়তো বহুতে ভাবিছে কি বিদায় দিওঁ। আজি একমাহ ধৰি ওস্তাদ মোৰ লগত থাকিল যদিও মই বাৰে বাৰে ভিডিঅ'ত কৈ আছোঁ, যদিও আপোনালোকে বিশ্বাস কৰা নাই। তো মানে ওস্তাদখন মোৰ নহয়। তো আজি আপোনালোকক লাইভ প্ৰুফ দিম যে সেইখন মোৰ নহয়। তো মানে সকলোৱে ভাবি আছে মোৰ গাঁৱৰ ল'ৰাকে যেতিয়া পাৰ্টি গুজি হাল্লা গাইছে, মানে মোৰে এখন, কিন্তু মোৰ নহয়। সঁচাকৈ কৈছোঁ এইখন কোনো মোৰ নহয়, এইখন আচলতে বেলেগৰ হয়। মই বাৰে বাৰে ভিডিঅ'ত কৈ আছোঁ যে এইখন মোৰ নহয়। আজি মানে এইখন বিদায় দিম, মানে যাৰ হয় পুৰা একদম নিজৰ মালিকলৈ যাব, নিজৰ ঘৰলৈ বুলি যাব। আৰু বহুত বেছি বেয়া লাগিছে মানে এইখন যিহেতু বিদায় দিবলৈ ওলাইছোঁ, কাৰণ এইখন দি মানে দুৰ্গা পূজা চালোঁ, 5 দিন একদম দুৰ্গা পূজা চালোঁ এইখন দি। তাৰপিছত লক্ষ্মী পূজা, তাৰপিছত শংকৰ উৎসৱ, এনেকৈ বহুত বেছি উৎসৱ চালোঁ মানে এইখনেৰেয়ে। মানে নিজৰ ফিল এটা হৈ গ'ল, সেইবাবে এইখন অকণমান হ'লেও বেয়া লাগিছে মানে বিদায় দিয়াৰ সময়ত। উপায়টো নায়ে গাইছ, ৰাখো শেষ কৰি দিব পাৰি এইখন লৈ কিনে, কিন্তু দিবতো লাগিবই না, কাৰণ মোৰতো নহয়। 2 মাহো ৰাখি থ'ব পাৰোঁ, মই 3 মাহো ৰাখি থ'ব পাৰোঁ, কিন্তু বেলেগকতো দিবই লাগিব। তো যিমানে বেছি দিন ৰাখিম মানে এইখনৰ ওপৰত মোহ বেছি দিব। তো ভাবিছোঁ আজি দি আহিম, মানে 1 মাহ হৈ গ'ল যিহেতু। সেইফালে এইখানে হিটলাৰখন লৈ আহিছোঁ, মানে এইখন দি কিনে এইখন দি আমি ঘূৰি আহিব লাগিব। আৰু এনেকৈ ডিলাৰ আহি পালোঁ। এইখন হৈছে জ্যোতিৰাজ এচেছৰিজ, এইখনে হৈছে ডিলাৰখন। ইয়াত কণ্টেক্ট নাম্বাৰ আছে, চাই ল'ব পাৰে। আৰু এইখন হৈছে বাইকখন যিখন মানে মই নিছিলোঁ, এইখন বন্ধ আছে, মানে বন্ধ থাকিলেও মানে মোক ইয়াত চাবিপাত থৈ যাব দিছে ই ৰিক্সাৰ ডিলাৰখনত মানে কাষতে। আৰু এনেকৈ ফাইনেলি বিদায় দি থৈ আহিলোঁ হিৰো এক্সট্ৰিম 200, অৰ্থাৎ মই কৌশিক হিমাংশু লগ লাগি দিয়া নামটো আছিল কি ওস্তাদ। তো মানে আমাৰ মৰমৰ ওস্তাদক। তো মানে এনেকুৱা লগা নাছিল যে গাড়ীখন মোৰ নাছিল, তো মানে বেলেগৰ আছিল, নিজৰ দৰে ৰাখিছিলোঁ। আৰু কেৱল ময়ে নহয়, ইহঁতেও সেইখনক কেয়াৰ ৰাখিছিল। তো মানে বহুতে কৈ আছে এইখন চাফা কিয় কৰা নাই। তো মানে চাফা মই একচুৱেলি কৰা হোৱা নাছিল, আৰু মই ভাবিছিলোঁ চাফা তাফা কৰিম। তো পিছত ভাবিলোঁ যে ঘূৰাইটো দিবই লাগিব। আৰু তাৰ মানে ছিগনেল লাইট এটা ভাঙি আহিছিল গাইছ। তো সেই ছিগনেল লাইটটো মই লগাইছোঁ, নিজৰ পইচা ভৰি ৰুদক ইহঁতে ক'ব হে। আৰু লগতে মানে কি ক'ম, আৰু বহুত বেছি বেয়া লাগিছে মানে কেছটো। মোৰ মানে ক'ব আপোনালোকে বেছি ইমোশ্যন দেখাই দিছে তই ভিডিঅ'ৰ কাৰণে। একচুৱেলি ভিডিঅ'ৰ কাৰণে মই ইমোশ্যন দেখুওৱা নাই, মানে যি কিবা এটা বস্তু যাৰেই ন আপুনি যদি মৰমত 1 মাহ 2 মাহ ৰাখে না, তো বহুত বেছি বেয়া লাগে। তো মানে সেয়াই আৰু কি ক'ম, দিবতো লাগিবই। আৰু সেই গাড়ীখন যিদিনা মই আনিছিলোঁ আপোনালোকে গমেই পাই, মানে এতিয়া ভিডিঅ' বনোৱা নাই, মানে মোৰ লগত গৈছিল হিমাংশু আৰু তিতাৰ্থ, এনে কৌশিক নাছিল। তো চাব মই আপোনাক তিতাৰ্থক ফোন কৰিম, চাব মানে সি নিজে আছোঁ শুনবচোন কি কয়। মানে মই জানো সি আচৰিত হ'বই, কাৰণ সি আৰু বহুত বেয়া লাগিব। হেল্ল' ঐ গীতাৰ্থ, ঐ ক'ত আছা? হে আজি মই সেইখন দিলোঁৱে বাইকখন। তে সেইখন কি কৰিবি, মই কৈছোঁ এইটো মন নহয় বুলি। হে কিনা না, মই তোক সিদিনাই কৈছোঁ দেখোঁ। দে তয়ে লৈ আছিলি দে এখন এই বুলি, তয়ে লৈ আছিলি দে এখন চলাই কিনে প্ৰথমবাৰ। এখন দি দুৰ্গা পূজা গোটাই চাইছোঁ 3টা 4টা উঠি কিনে। সেইখন আনিছিলোঁ তিতাৰ্থৰ দ্বাৰাই। মই মানে তিতাৰ্থ, মই আৰু আমাৰ সেই গৈছিলোঁ, হিমাংশু গৈছিলোঁ। তো কি ভাবিছিল, মই কৈছোঁ নাই চবেই কিনা বুলি ভাবিছে কৈছিল। ইয়াতো ভাবিছিল প্ৰথম অৱস্থাত, কিন্তু একদমেই কিনা নাই এখন মই। আৰু মানে এতিয়া কি ক'ম, এতিয়া ঘৰৰ ফালে গৈ আছোঁ। মানে আমাৰ ইউটিউবৰ পৰা মানে ভিডিঅ' থাকি যায় না সকলো বস্তুৰে, তো বহুত বেছি মনত পৰিব মানে ভিডিঅ'বোৰ দেখিলে। মানে নৰ্মেল মানুহৰ এখন ফটো থাকিলে আমাৰ মানে ভিডিঅ'ই আছে না। সেনেকৈ গাড়ী চাড়ী দি আহিলোঁ, সেইবোৰ মন মাৰি থাকি লাভ নাই, কাৰণ যিহেতু বেলেগৰ বস্তু দিবই লাগিব ভাই, মোৰতো নহয়। তো মানে সিদিনাখন মই এটা কমেণ্ট পাইছিলোঁ ৰাসৰ প্ৰস্তুতিৰ ভিডিঅ'টোত, নলবাৰীৰ ৰাসত কোনদিনা কোনখন থিয়েটাৰ আছে জনাবা। তো প্ৰথমতে মই আপোনালোকক কৈ লৈছোঁ, নলবাৰীৰ ৰাস আৰম্ভ হ'ব অহাকালিৰ পৰা, অৰ্থাৎ 15 তাৰিখৰ পৰা। কিন্তু 15 তাৰিখৰ পৰা 20 তাৰিখলৈ কোনো থিয়েটাৰ নাই, মানে 5 দিন এনেই যাব। সেইদিন এনেই ৰাস চলিব, মেলা চলিব। তো এতিয়া আৰম্ভ হ'ব থিয়েটাৰবোৰ 21 তাৰিখৰ পৰা সেইফালে 27 তাৰিখলৈ। আৰু 28 তাৰিখে ছিংগাৰ আছে জয় বৰুৱা, কিন্তু সিদিনা থিয়েটাৰ নাই, সকলো থিয়েটাৰ শেষ হৈ যাব সিদিনালৈ। তো আজি মই লিষ্টখন মাতি দিছোঁ। লিষ্টখন হ'ল বৰদৈচিলা থিয়েটাৰ থাকিব 21 আৰু 22 নৱেম্বৰ, 2টা নিশাৰ কাৰ্যসূচী লৈ লখিমী পথাৰত।
তাৰপিছত কলাগুৰু থিয়েটাৰত থাকিব 21, 22 আৰু 23 নৱেম্বৰ তিনি নিশাৰ কাৰ্যসূচীলৈ শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ড সমীপথত। আৰু ৰাজলক্ষ্মী থিয়েটাৰত থাকিব 23, 24, 25 আৰু 26 নৱেম্বৰ 5 নিশাৰ কাৰ্যসূচীলৈ লখিমী পথাৰত। ৰাজতিলক থিয়েটাৰত থাকিব 22, 23, 24, 25 আৰু 26 নৱেম্বৰ 5 নিশাৰ কাৰ্যসূচীলৈ লখিমী পথাৰত। আৰু ৰাজমুকুট থিয়েটাৰত থাকিব 23, 24, 25, 26 আৰু 27 নৱেম্বৰলৈ 5 নিশা লখিমী পথাৰত। আৰু বৃন্দাবন থিয়েটাৰত থাকিব 23, 24, 25 আৰু 26 নৱেম্বৰ 4 নিশাৰ কাৰ্যসূচীলৈ লখিমী পথাৰত। ইতিহাস থিয়েটাৰত থাকিব 23, 24, 25, 26 আৰু 27 নৱেম্বৰ 5 নিশা দৌলবলা গৰু পথাৰত। মই ইতিমধ্যে প্ৰস্তুতিৰ ভিডিঅ'টোত দেখাই দিছোঁ পথাৰকেইখন য'ত য'ত থিয়েটাৰ হ'ব মানে। আৰু থিয়েটাৰ সূৰ্য থাকিব 24, 25, 26 আৰু 27 নৱেম্বৰ 4 নিশাৰ কাৰ্যসূচীলৈ লখিমী পথাৰত। ৰাজধানী থিয়েটাৰত থাকিব 24, 25, 26 আৰু 27 নৱেম্বৰ 4 নিশাৰ কাৰ্যসূচীলৈ শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ডত। আৰু শেষৰখন থিয়েটাৰ হৈছে হেঙুল থিয়েটাৰ 25, 26 আৰু 27 নৱেম্বৰ 3 নিশাৰ কাৰ্যসূচীলৈ শ্বহীদ মুকুন্দ কাকতি খেলপথাৰত। হয়তো এতিয়া বহুতৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ব, 5 নিশা 6 নিশা থিয়েটাৰবোৰ যি আছে কোনদিনা কি নাটক দেখাব। তো প্ৰথমতে কৈ দিছোঁ, আমাৰ এনে নলবাৰীৰ ৰাসত মই যেতিয়াৰ পৰা জন্মিছোঁ, নলবাৰীত তেতিয়াৰ পৰা ৰাস চাই আছোঁ, তেতিয়াৰ পৰা 10-12খন থিয়েটাৰ দেখি আছোঁ ৰাসত। তো আপোনালোকক এটা কথা কৈ দিছোঁ যে মই জানাত প্ৰতিখন থিয়েটাৰে সদায় এখনে নাটক দেখায়। সেইখন হ'ল তেওঁলোকৰ বেনাৰ নাটকখন, মিডিল নাটকখন, যেনেকৈ সূৰ্যৰ মৰমত তেজল টোপাল, ৰাজমুকুটত মহাৰণৰ বলিয়াৰ ঘোঁৰা, তেনেকৈ সিহঁতৰ মিডিল নাইট নাটকখন য'ত দিয়ে সেই নাটকখনে দেখায় আৰু। তো এনেকৈ দেখায় আৰু আগে পিছে। তো এইবাৰো সেইটোৱে হ'ব। তো সেয়াই আৰু গোটেইকেইদিন এখনে নাট চাব পাৰিব আপোনালোকে, তিনিটাকৈ দৰ্শন। আৰু কৌশিক ভাই, ৰাস চাব ৰেডি না কালি ভাই? একদম ৰেডি। তো আমিও ৰেডি দিয়ক, মানে ৰাস চাম আৰু আপোনালোকে আহিব মানে ৰাস চাবলৈ। চাব নে নাই ৰাস? ৰাস চাম।